আহিলে চেমং ধেমাজিলে তোমাৰ নামটো কি ইৰাণী বুঢ়াগোহাঁই এতিয়া আহোমসকলে পোৱালে হাবুং কপিলে কাছাংলে কাও চুকাও জয়কি চলিগিয়া বানাই বান ধলপুৰ চেমং লখিমপুৰলে তিনাই হাবুং কপিলে মলুংলে চুট চুট খোৱা তো বাক পিনে মাক সোমাব হাবুং হাবুং আহোম হাবুং সকলো অতি আহোম হাবুং অৰ্থটো বুজাইছে এখন বহল মুকলি ঠাই বুং অৰ্থটো বুজাইছে এখন এই দ চানেকীয়া হাবুং অৰ্থটো চালুং চুকাফা যেতিয়া আহিছিলে 1215 মুং মালুং আহিছিলে প্ৰথম 1228 পাইছিলে প্ৰথম পাইছিলে দৰকাৰং দ্বিতীয় পাইছিলে পাটকাই তৃতীয় পাইছিলে খামজাং চতুৰ্থ পাইছিলে টিপাম পঞ্চম পাইছিলে হাবুং 1240 হাবুঙত পাইছিলে তেখেতে 5 নম্বৰতে প্ৰতিষ্ঠা কৰিলে হাবুং অৰ্থটো তেখেতলোকে আকৌ 5 নম্বৰত অহাৰ পাছতো আৰু ইয়াত 5জন ৰজাই ককাত দিছিলে প্ৰথম দিছিলে নগাই দিছিলে ককাতল কছাৰীয়ে দিছিলে চুতীয়াই দিছিলে মহাদিছে বৰাহী দিছিলে হাবুং বুলি ক'বলৈ গ'লে ইয়াত 5খন বিলো আছে টিহং দিপাং লুহিত লুহিনাও আন্দোৱান আৰু হাবুং বুলি ক'বলৈ 5টা চুক আছে 5খন গাঁও আছে 5খন বিল আছে হাবুং হাবুং বুলি ক'ব গ'লে হাবুং ক'বলৈ গ'লে ইয়াত 5জন দেৱতা চালং চুকাফাই যেতিয়া 1240ত প্ৰতিষ্ঠা কৰিছিলে ইয়াত জাকগদকে 5জন দেৱতা জাকগদ প্ৰথমজন চাহফালে একদম তেখেত স্বৰ্গ অধিপতি দুজন সন্থান লাংকুৰি তেখেত জীৱ সৃষ্টি অধিপতি তৃতীয়জন জানচাহেব তেখেত দেৱতা অধিপতি বা ধনজন ঐশ্বৰ্যৰ অধিপতি তাৰপিছত লাৰেং অনন্ত নাগনে শস্য অধিপতি পঞ্চমজন হ'ল আইচেং জাচিংপাই জ্ঞান মাৰ্গ এই 5জন দেৱতা চালং চুকাফাই যেতিয়া 1240ত প্ৰতিষ্ঠা কৰিলে 250 মাটি আৰু তেখেতে ইয়াত প্ৰতিষ্ঠা কৰিলে আহোমৰ যুদ্ধ হ'ল ইয়াত চালং চুকাফাই যেতিয়া আহিছিলে নগাৰ লগতে যুদ্ধ কৰিলে কাৰো যুদ্ধ হোৱা নাছিলে প্ৰথম তেখেতে গোটাই লৈছিলে তেনেকৈ 7 ৰাজ মাৰি যে 1 ৰাজ কৰিছিলে চালং চুকাফাই গতিকে আহোম মানে সকলোকে গোটাই লয় সোম মানে সমাজবাদ লয় এই অনুষ্ঠান আহোমৰ অনুষ্ঠান ইয়াৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহ আহিব পাৰে সকলোৱে দিব পাৰে ইয়াত ডমুৰীয়া কোচ কলিতা বামুণ খাই মিচিং দেউৰী খামতি বিহাৰী মাৰোৱাৰী নেপালী ইয়াত পাঞ্জাবী গতিকে প্ৰশ্ন নাই সকলোৱে আহিবা হাবুং সকলো অতি আহোম আজি আপোনালোক আহিছে হাবুং গ'লে কথা হ'ল কি আপোনালোকে কৈছে যে হাবুং দেওক মই আপোনাৰ দেও কৰিব আশা কৰিব হাপা কৰি দৌৰি আহিছোঁ মই আপোনাৰ শৰণত মোক লাগে কি লাগে আপোনালোকৰ ঘৰত ধৰি লওক অপায় আমত অসুখ বিসুখ চাকৰি বাকৰি সতি খণ্ডতি বিয়া কৰি ক্ষেত্ৰত পঢ়া শুনাকে যিটো আপোনালোকৰ অভাৱ আছে সেইটোক আপুনি কওক যে দিয়ক যাৰ কেনেকুৱা প্ৰত্যেকতা এটা অভাৱ আছে ন যদি আপুনি ফলক পায় তেতিয়াহ'লে আপুনি কি দিব লাগিব আপুনি টোপোলাত এতিয়াই বাঢ়িব লাগিব আৰু ক'ব লাগিব যে কাগজত বা পাতত বান্ধিব নালাগে গতিকে মই দিম আপুনি দিয়ক মই দিম কি দিম আপুনি কেঁচা সুৰাই দিব পাৰিব হাঁহ কুকুৰা পাৰ ছাগলী গাহৰি হাতী কুকুৰা ইয়াত চব দিব আপুনি যি ইচ্ছা দিব পাৰে নহয় বোলে বোলে চাকৰি পালে মই বোলে চাকৰি পালোঁ মই বোলে প্ৰথম দৰমহা ইয়াত দিব পাৰিম বোলে দৰা এটা পালে মই কথাটো কৈছোঁ বোলে মই কি দিয়া তুমি নিজেই দিব পাৰিম আৰু বোলে কাৰোবাৰ সতিহীন নাই বোলে সতিহীন হিচাপে দিব পাৰে নিজেই দিব পাৰে আৰু হাবুং সকলো অতি আহোম গতিকে যিসকলে প্ৰথম মনোমাত্ৰা পূৰ্ণ হয় তোমাৰ কথা মই কৈছোঁ তুমি যে কৈছে মোক চাকৰি দিয়ক যিকোনো সংস্থাপন দিয়ক মোক প্ৰতিষ্ঠাপন এটা কৰি দিয়ক হাবুং দিয়ক দিলে মই প্ৰথম দৰমহা ইয়াত দিম আৰু যদি পোৱা হাবুং অতি আহোম তুমি আকৌ ইয়াত দিম এই হাবুং অৰ্থটো এনেকুৱা নামে একদম মহিমাময় এই হাবুং উদ্ধাৰ হৈছে 1990 চনৰ 6 এপ্ৰিলত মানচাও নগেন হাজৰিকা তেখেত আহিছিলে ইয়াত বিচি উপায়ুক্ত চি আছিল তেখেত আহি প্ৰথমে তেখেত লাই ফুটা কৰিলে কাই পাচি কৰিলে লোকলা হেৰিছো কৰিলে তেনেকৈ কাই পেচেণ্টে বলি দিলে লোকলা মানে হাত দিলে তেনেকৈ মানুহবিলাক চলি আছে কাৰোবাৰ অপায় হয় কাৰোবাৰ ধৰি লোৱা বিপদ আপদ হয় বা কাৰোবাৰ কিবা সংযোজন হয় যিটোকে ভাবে তেনেকৈ ধৰক ফলগতি পায় কাৰোবাৰ চাকৰিৰ কাৰণে ক'লে কিবা চাকৰি পালে তেতিয়া আকৌ কুকুৰা হাজৰি দি থাকে ঠিক তেনেকৈ চলি আছে যেতিয়া 2016 চনৰ 31 জানুৱাৰী যেতিয়া মেডাম কি ইয়াত আছিলে ইয়াত সৰ্বানন্দৰ মুখ্যমন্ত্ৰী আছিলে 2016 চনত তেখেত আহিছিলে আহি তেখেতে ইয়াত দেখিলে ইয়াত টীমটো চলাই আছিলে তেখেত দেখি 2 কোটি টকা অনুদান দিলে 2 কোটি টকা দিছিলে তেতিয়াহ'লে তেখেত যেতিয়া হেলিকপ্টাৰ যাব নোৱাৰা মানে যাব নোৱাৰা পাইছে নহয় তেতিয়া এই চেতি আছিলে এইটো নিয়াম নিয়া বুলি কয় নাম নিয়া চৌ নিয়ামাৰ নাম লক্ষ্মীবা কাঢ়ি যাম লক্ষ্মীবা কাঢ়ি পেলাই নাম জাৰি যায় চাৰি সেইটো সৰ্বজনা পূৰা আদানতে দান এই চেতি আছিল সেই তেতিয়াহ'লে হাবুংখন যে এখন মহিমাময় এখন যে শক্তিকাৰ বা এখন যে দেও থকা এখন যে তেনেকুৱা হেৰি শক্তিশালী বা তেনেকুৱা